মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ চতুৰ্থ শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিৰ আকৃতি আৰু নক্সা পাঠটিৰ বাকি থকা কিছু অংশ। আমি ইয়াৰ আগৰ ভিডিঅ'ত আমি বিভিন্ন নক্সা সৈতে চিনাকি হৈছিলোঁ, কাষ আৰু চুকৰ সৈতে চিনাকি হৈছিলোঁ আৰু আমি এনেকুৱা ছবিবিলাকক দুটা সদৃশ ভাগত ভগাবলৈ শিকিছিলোঁ। আশা কৰোঁ তোমালোক সকলোৱে এই পাঠটিৰ ইয়ালৈকে বুজি পাইছা, এই অংশলৈকে বুজি পাইছা। গতিকে আজি আমি ইয়াৰ পৰৱৰ্তী অংশ আলোচনা কৰিম। ইয়াত তোমালোকে দেখি পাইছা পৃষ্ঠা নম্বৰ 16ত আছে, তলৰ ছবিবোৰৰ বাকী অংশ আঁকি ছবিকেইখন সম্পূৰ্ণ কৰা। আমি ইয়াত দেখিছোঁ টেকেলি আধাখিনি আছে, মাটিৰ টেকেলি। গতিকে ইয়াত আধাখিনিক আমি বাকীখিনি তোমালোকে ধুনীয়াকৈ পেঞ্চিলেৰে আঁকি এইটো সম্পূৰ্ণ কৰিবাচোন, খুব সহজভাৱে পাৰিবা। এইটো এটা গছৰ পাত আধা দিয়া আছে, গতিকে বাকী অংশ তোমালোকে পেঞ্চিলেৰে ধুনীয়াকৈ আঁকিবলৈ চেষ্টা কৰিবা। এইটো ইয়াত অমিতাৰ আধা অংশ দিয়া আছে, এই অমিতাটো ঠিক তেনেকৈ এইটো ফাল যেনেকৈ আঁকি দিয়া আছে এইফালে তোমালোকে ঠিক তেনেধৰণে পেঞ্চিলেৰে আঁকি সম্পূৰ্ণ কৰিবা আৰু ইয়াত লগতে ৰঙো কৰিবা, তেতিয়া ছবিখন দেখিবলৈ ভাল হ'ব। এইটো আছে চিলাৰ আধা অংশ, এইটো তোমালোকে স্কেল ব্যৱহাৰ কৰি ধুনীয়াকৈ আঁকিবা। এইটো আছে আপেলৰ আধা অংশ, এইখিনিও তোমালোকে পেঞ্চিলেৰে ধুনীয়াকৈ সম্পূৰ্ণ কৰি ইয়াত ৰং কৰিবা। এইটো এটা খুব ধুনীয়া এক্টিভিটি, তোমালোকে কৰি ভাল পাবা। তাৰপিছত আছে আমি যদি আইনাৰ সন্মুখত নিজকে থিয় কৰোঁ তেতিয়াহ'লে আমি কিছুমান বস্তু আমি উল্টা দেখা যায়, নহয়নে? ওলোটাকৈ দেখোঁ, যেনেকৈ আইনা এখনৰ সন্মুখত থিয় হোৱা, তুমি নিজকে তাত দেখিছানে? গতিকে তোমালোকে নিশ্চয় এনেকৈ চাই পাইছা, নহয়নে? আমাৰ সোঁফালটো আইনাৰ বাওঁফাল হয়, তেনেকুৱা হয়। ইয়াত যেনেকৈ চাবা, এই বাল্টিটোক আমি বা এই গিলাচটোক আমি আইনাৰ সন্মুখত ৰাখিলে গিলাচৰ নিচিনা দেখিবলৈ পাম, একে দেখিবলৈ পাম। কিন্তু যদি আমি ই আখৰটোক এনেকৈ লিখি যদি আইনাৰ সন্মুখত ৰাখোঁ তেতিয়াহ'লে ইটো ওলোটাকৈ দেখা গৈছে, নহয়নে? ঠিক তেনেকৈ এছটোক যদি আমি আইনাৰ সন্মুখত ৰাখোঁ তেতিয়াহ'লে এছটো ইয়াত ওলোটাকৈ দেখা গৈছে। এতিয়া তোমালোকক কেইটামান ইয়াত আখৰ দিয়া হৈছে, ইংৰাজী বৰ্ণ। এতিয়া তোমালোকে তলত দিয়া ইংৰাজী আখৰকেইটা আইনাৰ সন্মুখত থ'লে কেনে দেখিবা চোৱা। এইটো তোমালোকে এখন আইনা ইয়াত ৰাখি পেলাই চাব পাৰা, তেতিয়াহ'লে কেনেকুৱা দেখিব সেইটো ইয়াত আঁকিব লাগিব। ইয়াত এক্সটো যদি আমি দেখাব পাৰোঁ, এক্সটো ইয়াত এনেকুৱাই দেখিব, নহয়নে? এই মাৰিডাল এইফালে যাব আৰু এইডাল এইফালে যাব, গতিকে এক্সটোৰ ৰূপৰ সলনি নহয়। ঠিক তেনেকৈ এলটো আমাৰ দেখিবলৈ এইটো এনেকুৱা হ'ব, এইডাল এনেকুৱা হ'ব। কেটো যদি চাওঁ, কেটো এইডাল ইয়াৰ এইফালে থকাডাল এইফালে যাব, ঠিক তেনেকৈ এইডাল এইফালে যাব আৰু ষ্টেণ্ডিং যিটো লাইন আছে এইটো থিয় লাইন হৈয়ে থাকিব। গতিকে এইখিনি মই তোমালোকক অকণমান দেখাই দিলোঁ, এইটো তোমালোকে কৰিবাচোন। ঠিক তেনেকৈ আৰু তোমালোকে দুই এটা বৰ্ণ, ইংৰাজী বৰ্ণ ল'ব পাৰা, লৈ পেলাই আইনাত চাই কেনেকুৱা দেখিব সেইকেইটা তুমি লিখি ৰাখিবা। কমচে কম প্ৰত্যেকে 5টাকৈ বৰ্ণ, ইংৰাজী বৰ্ণ আইনাত চাই কেনেকুৱা দেখিব মোক লিখি ফটো মাৰি পঠিয়াবা। আজিৰ আলোচনা ইমানতে সামৰিছোঁ। ইয়াৰ পিছত আমি এটা নতুন পাঠ আলোচনা কৰিম ইয়াৰ পিছৰ ভিডিঅ'ৰ পৰা। আশা কৰিছোঁ তোমালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাবা। ধন্যবাদ।